Cement Sapori Lyman Somasni Banjanayaw Day Night Prize Money E-8 Tennis Ball Cricket Tournament Nereza Nejisia Gabane Prize Zagaigan 5 सेप्टेम्बरनिफ्राय 8 सेप्टेम्बरसिम धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरि फरायसालिमानि गेलेग्रा फोथाराव जानो गोनां डे नाइट प्राइज मानि E-8 टेनिस बल क्रिकेट टुर्नामेन्ट 2021 आव ओनसोलनि हानजाजों लोगोसे गुबुन गुबुन जिल्लानिफ्राय गासै मोन 30 हानजाया बाहागो लागोन होननानै सिमेन्ट सापरि लाइमोन समाजनि आफादगिरि जन्ति रायदिहिंगियाया फोरमायथियो। বৰ্তমান এতিয়ালৈকে আমাৰ প্ৰায় 30টা মান গোলাঘাটৰ পৰা আৰম্ভ কৰি তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ আৰু দূৰণিবতীয়া ভালেমান টিমে ইয়াত অংশগ্ৰহণ কৰাৰ কথা কৈছে আৰু প্ৰথমে আমি যিসকল আমি চিমেণ্ট চাপৰি যুৱ সমাজৰ পৰা আমি সকলোলৈকে এই খেলখনৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই প্ৰথমে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলো চিমেণ্ট চাপৰিবাসী ৰাইজক অনুৰোধ জনাইছোঁ আৰু দ্বিতীয় কথা হ'ল যে এইখন যিহেতু ডে নাইট মেচ আৰু আমি 4 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই খুব কম দিনৰ ভিতৰত আমাৰ ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছে ইয়াত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু অহা কাইলৈৰ পৰা আমাৰ প্ৰথম ৰাউণ্ডৰ খেল আৰম্ভ হ'ব আৰু 5 তাৰিখে আৰম্ভ হ'ব আৰু অহা 7 তাৰিখে খেলৰ সামৰণি অনুষ্ঠান সামৰণি হ'ব আৰু বঁটা বিতৰণিৰ লগতে সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। ঠিক এই আমাৰ যিহেতু উঠি অহা প্ৰজন্মক আমি ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে যিহেতু তেওঁলোকক ক্ৰীড়াৰ মাজলৈ নিবৰ কাৰণে আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্মক আমি খেলৰ প্ৰতি তেওঁলোকক ৰাগ দিবৰ কাৰণে খেলৰ কাৰণে তেওঁলোকে যাতে খেলত মন বহাব পাৰে বা উঠি অহা প্ৰজন্মৰ প্ৰতি খেলৰ প্ৰতি আকৃষ্ট হ'ব পাৰে এই কাৰণে আমি এনেধৰণৰ পদক্ষেপ লৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে বা খেলুৱৈসকলে এটা আমি প্লেটফৰ্ম দিব বিচাৰিছোঁ ইয়াৰ পিছত তেওঁলোকে আৰু আগবাঢ়ি যাওক লগতে আমাৰ নিজকে এটা আজিৰ দিনত যিহেতু ক্ৰীড়া ক্ষেত্ৰখনত বহুত আমাৰ ভাৰতবৰ্ষ বহুত আগবাঢ়ি গৈছে গতিকে আমি ভাবিছোঁ আমাৰ এই গাঁৱৰ অঞ্চলত আমাৰ এই সৰু অঞ্চলৰ পৰা বহুত ভাল ভাল খেলুৱৈ যাতে ইয়াৰ পৰা ওলাই যাব পাৰে তাৰ কাৰণে আমি এইটো প্ৰচেষ্টা হাতত লৈছোঁ আৰু অনাগত দিনতো আমি এনেধৰণে ক্ৰিকেট বুলি নহয় অন্যান্য খেলসমূহ অনুষ্ঠিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে খেলুৱৈসকলক উৎসাহিত কৰিবলৈ লগতে তেওঁলোকক এটা দিশ দিবৰ কাৰণে আমি প্ৰচেষ্টা সদায় মানে আগবঢ়াই ৰাখিম। लोगोसेनो सिमेन्ट सापरि फरायसालिमानि गोरायुं आरो सिमेन्ट सापरि लाइमोन समाजनि बोसोनगिरि सचिन दले बिथाङा बे हाबाफारिखौ जाफुंसार होनायाव ओनसोलनि रायजो राजाफोरखौ मदद होनो खावलायो। আমাৰ মহাবিদ্যালয় খেলপথাৰত আমাৰ চিমেণ্ট চাপৰি যুৱ সমাজে বৰ আটকধুনীয়াকৈ এটা E-8 ক্ৰিকেট খেল পাতিবলৈ লৈছে এইকাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ যুৱ চামে অন্তত এই কোভিডৰ পিছতো এই কোভিডৰ পিছত প্ৰথমবাৰৰ কাৰণে এই ষ্টেপ লৈছে তাৰ কাৰণে সদৌ চিমেণ্ট চাপৰি বাকী হৈ পেলাই মই যুৱ সমাজক ধন্যবাদ দিছোঁ যাতে খেলখন ধুনীয়াকৈ সুকলমে পাৰ হৈ যায় তাৰ কাৰণে মই সকলো চিমেণ্ট চাপৰি ৰাইজৰ হৈ মানে তেওঁলোককো আশীৰ্বাদ দিছোঁ আৰু সকলো চিমেণ্ট চাপৰি ৰাইজে তাত সহযোগিতা কৰি আমি ডে নাইট এই যিটো খেলখন হ'ব এই খেলখনত সহায় সহযোগ দিব বুলি আশা ৰাখি মোৰ ক'বলগীয়া মেণ্টে সামৰণি মাৰিছোঁ। নিউজ ডেস্ক ইনসাইড এনি Bodo।